Good afternoon, friends. এতিয়া প্ৰায় 4 বাজু অৱস্থা আমি কাম থাকিলে অকমান আজি ফুৰি আহিবলৈ ওলালো ভাইটি 3 জনৰ লগত মোৰ হৈতে 4 জন চাই থাকক আপোনালোকে কলৈ যাও চাই থাকিলে গম পাই যাব লেটস গো ফ্ৰেন্ডস আমি ডিপু পাই গলো ফ্ৰেন্ডস অকমান তেল হুমাই লও হুমাই পলাই লাহে লাহে গৈ থাকো আমাৰ লগতে গৈ থাকক আপোনালোকেও পিছফালে চাওক ভাইটি কেইজন আমি এতিয়া অসম চুবুৰীয়া ৰাজ্য মেঘালয়ত সোমাই আহিছোঁ আঠিয়াবাৰী হৈ সোমাই আমি প্ৰায় 5 কিলোমিটাৰ মান সোমাব লাগিব আপোনালোকে সকলোৱে জানে নেচাৰেল বিউটি প্ৰায় এইবিলাক এলেকাত গাৰো খাচীবিলাকে বসবাস কৰে চাওক ফ্ৰেণ্ডছ নদীটোৰ সিপাৰে বৃহৎ কল বাগান কৰিছে হয়তো স্থানীয় বাসিন্দাই কৰা নাই এইটো ডাউন একা বেকা ৰাস্তাৰে গৈ বহুত ভাল লাগে আৰু চাওকচোন আকাশখন ধুনীয়া কি চাফা হৈ পৰিছে অকমান পিছতে সন্ধিয়া নামি পৰিব চাওক ফ্ৰেণ্ডছ চাৰিওফালে সেউজীয়া দেখিলে মন উৎফুল্লিত হৈ পৰে হয়তো এইবিলাক গোটেই ধূলা ধানে হয় ফ্ৰেণ্ডছ আমি আহি গলো এতিয়া লক্ষ্যস্থান ইয়াকে বুলি কয় সৰলপাৰা লাইট চাওক আপোনালোকে কি যে মজা কি ধুনীয়া চাবলৈ আহা হা ভাইটি কেইজনে মাজলৈকে গ'লে ইমান দূৰ নহয় চাগে কিয়া নাজাৰা হে ইয়াৰ মোৰ পিছফালে লোকেল ডন আছে ৰ হেংকাই নিদিবি ৰ পাগৰি যাম ইফালে নদীত নদীটোৰ সিপাৰেও এখন গাঁও আছে পাহাৰত গাৰো গাঁও মানে গোটেইখিনি এই অঞ্চল গাৰোৱে হয় কিন্তু নদীখনৰ সিপাৰেও বহুত কষ্টৰে গৈ আছে অহা যোৱা কৰে ফুটবল খেল চাইছিল চাগে স্থানীয় খেল চলি আছে ফুটবল খেল খেল শেষ হোৱাৰ পিছত ফুটবলাৰবিলাকে ইয়াতে গা ধুবলৈ আহিছে ধুনীয়া ঠাণ্ডা কি বহুত চাফা হয় পানী ইয়াতে গা পা ধুই আৰু এতিয়া ঘৰমুৱা হ'ব সকলোৱে চাওকচোন ভালকে পানীখিনি ইমান চাফা আৰু হয়তো দিনৰ ভাগত বেছি চাফা দেখা পালে হয় কিন্তু এতিয়া সন্ধিয়া নামি পৰিছে কাৰণে অকণমান এন্ধাৰ হৈ পৰিছে May খবৰ বাবু বাচিৰিঙা ময়ো নদীটোৰ সিপাৰে গৈছিলোঁ ভয়েৰে লাহে ঘূৰি আহিলোঁ মই যদিও মানে বাম দেখা পায় কিন্তু চাফা কাৰণে বাম দেখা পায় অকণ ৰৈ আছে আহি গ'লোঁ ফ্ৰেণ্ডছ সন্ধিয়া নামি পৰিব আৰু আমি মানে ইয়াতে লেটকৈ নাথাকোঁ অসুবিধা হ'ব পাৰে প্ৰব্লেম কিবা হ'ব পাৰে মোৰ ভিডিঅ'টো
ভাল পালে লাইক মাৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।